ককা ককা আমাক ভূতৰ কাহিনী এটা কোৱা না। ককা আপুনি বহুত দিন হ'ল আমাক কোৱাই নাই। সাধু এটা কওক না, ভূতৰ কাহিনী এটা। তোক মই আজি এটা নতুন কাহিনী এটা ক'ম। এখন হোটেলত এটা পৰিয়াল আছিলে। পৰিয়ালটোৰ 3জনেই সদস্য আছিলে, মাক, দেউতাক আৰু পুতেক। তাৰপিছত সেই হোটেলখনৰ থকা ল'ৰাটোৰ মাক আৰু দেউতাকে তাক বহুত ভাল পাইছিলে। তাৰপিছত ককা কোৱা। তাৰপিছত এদিন ল'ৰাটোৱে স্কুল গ'ল আৰু মাক দেউতাকে ঘৰত থাকিলে। কিবা কাৰণত মাক দেউতাকৰ কিবা কাজিয়া হ'ল। কাজিয়াৰ কোবত ল'ৰাটোৰ দেউতাকে মাকক ঠেলিয়াই দিলে। ঠেলিয়াই দিওঁতে ৱালত লাগি মাক মৰি থাকিলে। দেউতাকে মাকক মাৰো বুলি মাৰা নাছিলে, কিন্তু দেউতাকৰ খং উঠাৰ পিছত ঠেলিয়াই দিয়াৰ বাবে মাকৰ ৱালত লাগি মৰি থাকিল। স্কুলৰ পৰা পুতেক নহাৰ আগতে মাকক দেউতাকে উঠাই লৈ পেলাই গাড়ীৰ ভিতৰত লৈ পুতি থৈ আহিলে। তাৰপিছত দেউতাকে ঘৰত আহি বহি থাকিলে। তাৰপিছত পুতেকো আহিছিলে। পুতেক আহি পাই মাকক নেদেখি কানাকটা কৰিলে। দেউতাকে ক'লে, কানাকটাখন কিয় কৰিছ? মা 2দিনমানৰ কাৰণে ফুৰিবলৈ গৈছে, আহিব ৰ, তই কানাকটাখন নকৰিবি, তই ভাতটো খাই লৈ গৈছা। তাৰপিছতে দেউতাকৰ কথা শুনি সি হাত মুখ ধুই ভাত খালে। এদিন 2দিন 3দিন পাৰ হৈ যোৱাৰ পিছত মনে মনে থাকিলে। তাৰপিছত বাপেকৰ চিন্তা আহিল। সি দেখোন ইমান দিন হ'ল মাকৰ কথা সোধা নাই, তাৰ মনতো পৰা নাই, কি হৈছে তাৰ? দেউতাকে ভাবিছে সি পাগল হোৱা নাইতোন। সেইবাবে দেউতাকে তাৰ ওচৰত গৈ পেলাই সুধিলে, পিতাই পিতাই তোৰ কি হৈছে? তই যে মাৰ খবৰ এইকেইদিন লোৱা নাই। দেউতা, এনি টাইম দেখোন তুমি মাক কান্ধত উঠাই লৈ পেলাই ঘূৰিয়ে ফুৰি আছা দেখোন। তাৰপিছত পুতেকে ক'লে, দেউতা তোমাৰ যদি বিশ্বাস হোৱা নাই তুমি আইনাখনত চোৱাগৈ যোৱা। পুতেকৰ কথা শুনি দেউতাকক অকণমান সন্দেহ আহিল। তাৰপিছত দেউতাকে এটা ৰুমত গৈ আইনাৰ ওচৰত গৈ চাব ধৰিলে। দেখিলে যে কান্ধত উঠাই লৈ পেলাই ঘূৰি ফুৰি আছে।